মই সদায় তোমাৰ হ'ব বিচাৰো, কিন্তু ভগৱানে জানো আমাক এই পথে আগবাঢ়িবলৈ দিব। কি বকছে तो इगले এই বইনের পুতক। लगता है ये बौखला गया है। তথাপিতো মই ভাবো আকাশৰে হয় ৰাম আকাশতে তুমি আৰু মই। এই কুত্তাইনো কি কৰি আছে? ঐ অভদ্ৰ, বিস্কাৰ পৰা হচ্ছে না নাই? আকাশৰে জৰিয়তে হয় গৈ যাম তুমি আৰু মই। এই কুত্তা, বিস্কাৰ পৰা উঠি নে? ঐ উঠ উঠ। ঐ কি হ'ল ক'ত জুই লাগছি? কি হৈছে মা? ক'ত জুই লাগছি? ঐ কুত্তা, ক'ত জুই লাগা ৰাখলি তই? তই কেলা ইমান হাহাকাৰ কৰি কিয় মাতছে তই মোক? উঠা নালগে নেকি? 12টা বাজিল। 12টাই বাজিল বা 13টাই বাজিল, মোৰ ঘুমৰ লগত তাৰ কি কানেকশ্যন? আহিব সময় যাব সময়। ইমান ধুনীয়া ৰোমেণ্টিক সোপান দেখি আছিলো, তই মানে একদম জগে দিলি মোক। বাপ্পা ঐ, ৰোমেণ্টিক সোপান দেখাইহি। কিয় দেখতে নোৱাৰো নেকি? আমায় তই মোক এটা কইনা চাই নাথাকে। মোৰোতো ইচ্ছা যায় মাজে মাজে সংসাৰৰ মায়া মহত পৰিবৰ কাৰণে। ঐ কুত্তা, মাথা নষ্টি দে, তাড়াতাড়ি যা ৰে বৰাই। হ'ব দে গেলা, তোকো আৰু কোনোবাই এতিয়া সোধাই নেকি? যা, বেকাৰ সময় ক্ষতি কৰিছিলো। আজিকালি চলিৰ উজিয়াৰ কি হ'ব? গৰ্ভতে প্ৰেম শিকি আহে, মোবাইল শিকি আহে। তহঁতে প্ৰেম কৰ, কোনে হাক দিছি? কিন্তু অলপমান সময় সুবিধাওতো চাইলো না। আজকাল কি লড়কা লড়কি হেৰি আছি, কি কিছি কি না শুনে। তই জমাইছে কিন্তু। সেইটোতো নিউলে, ক'ত যাই আছে ইমান খঙত? দেখোন না কিন্তু জুই আন হৈ যাই আছে। মাত দিয়া ৰ। নিউলা শুনছা নে? একদম ভালকৈ মাতলি শুনাই নাপায়। ৰা আমাৰ নাকি আছে ৰা। এই তিৰিচুৰ, ইফালে আহ। ৰঙা চিঙিয়া বলে ক'ত যাই আছা ইমান? ইফালে শুন। কি হৈছে তোৰ? দেখছি আৰু এটা ভালকৈ মাতি থাকাওঁতে নুশুনিলে তিৰিচুৰ বুলি মাতাওঁতে শুনছি। এই পয়া বেছি নবকবি দেই, থৈ দিম এটাই এনে খং উঠি আছে। কিয় খং উঠি তোৰ ইমান? ফেচ কিটাং কেলাই পেইনটো কাৰে ইমান বাচনা মাৰি আছে। এনে খং উঠি আছে, তাতে আৰু এইবিলাক বাচনা মাৰা পেন চেন দেখলি একদম মানে মিটিয়াৰ উঠি যায়। কাৰ হ'ব আৰু এইটো? ফচলুঙৰ। এই ফচলুং বৰ বইনের পুতক, এফালে আহ। কি হৈছে? এইটো কি? এইটো মোৰ পেন, ধুই দিছো ৰ আজি। সেই পেনটো যে কিবা চিকিয়ালতা বাছ চলাই আছে, তই অনুভৱ কৰছা নাই কৰা নাই? কেইদিনে এটি ধোৱা নাই সেইটো। নাই দে দাদা, আজি মানে 2 সপ্তাহ হ'ল। তাৰ মানে মোৰ স্কুল থাকে নে, সেইকাৰণে যাওঁতে মানে ধুই দিব গেলি দেৰি হৈ যায়, সেইকাৰণে মই সেনেকৈ থৈ যাওঁ। বাচনা শুনছে নাই শুনা নাই তাৰ? লৈ যায় এইটো। তেন্তে নেনা শুকাবা দিছো। ভাইয়াত বল, আমাৰে বল। এই চিকিয়ালতা পেনটোৰ কাষত মই থাকিব নোৱাৰো। বল আমিওতো গা নোধোৱাকৈ থাকো না, আমিও কাপোৰ নোধোৱাকৈ ৰাখো। সেই বুলি এনেকুৱা চিকিয়ালতা লাজ নলেতো। তোৰ ফুকৰা বাজলে। নের পুতাক বল। বৈছলুং যাওঁতে তই থাক। যা। তই হ'ল বুলি এনেকৈ ফচলুঙক কবা নাগিছিল দেই। হয়ো দে, বেচাৰাৰ মনে মনে বেয়া লাগছি। আমিওতো তেতিয়াৰ পৰা তাতে বহি আছো, কিন্তু তই বাছ চাছ পোৱা নাই। তই লগে লগে কেনেকৈ বাছ পালি? আৰু এতিয়া আমি সিনি জেগাতে বাছ পাই আছো দেখোন অলপ। ভৈয়া তই পাইছে নে? হয়ো ইয়াতে বাছ ওলাই আছে। তই একবাৰ নিজক শুনি চাচোন। প্ৰভু, কি বাচনা মাৰছি। কেতিয়াবা তই গম পালি সেই এটা ফচলুঙৰ পেইনৰ বাছ নহয়, তোৰে বাছ। দে এতিয়া মেইন কথা তই কিমান খঙত আছিলি কচোন? কেলা খঙত নাচিবি? ইমান ধুনীয়া ৰোমেণ্টিক সোপান দেখি আছিলো, মাইডালে জগাই দিছে জানা নে তন্দে? বাস্তৱততো আপি এটা পোৱাই নাই, সোপানতো চাবা নেদে মোক। তই কি সোপান দেখছে বাৰু? কিনো কবি, দুয়ো গেছিলো 5 ষ্টাৰ হোটেলত খাবা। কি ধুনীয়াকৈ নাচিছিলো যা, কিন্তু কেলা মাইডালে সেইখিনি জগাই দিছি মোক। তই এইগিলা কথা ক'লে আমাৰো বহুত মনত পৰে। আমিও আজিকালি এটা আপি পৰে জানা নে? এতিয়া কান্দি মল্লি কি হ'ব? চিন্তা নকৰিবি লণ্ডু, আমি আপি চাই আছো। আজিয়ে যাম আমি আপি চাবা। ক'ত চাবি আপি? ভাবি আছো ক'ত চালি ভাল হ'ব? ইয়াতে বহি জাগা ভাবি থাকিলে কাম নাই। ব'ল আপিৰ সন্ধানত যাওঁ, য'তে পাওঁ ততে লাইন মাৰিম। বল বৰলা পাৰ্টি বল। তহঁতে মোৰ চকু মেলি দিলিয়ে। মেলি কি লাগলি আমি বাহিৰো ওলাই আহিম। তোৰ চকু উলিয়াই আনি হাতত দিম। ইমানো নালাগে বল এতিয়া। ক'ত যাবি এতিয়া? এটা কাম কৰো বল, ৰঙিয়াৰ বাজাৰ ইণ্ডিয়াত যাওঁ, তাতে আপি আহে।
হা বল বল লণ্ডো চা চা সেইটো বেয়া লগা নাই মই কথা পাতি আৰু একবাৰ আহিলে আৰু সিদিনাও তই সেইটো এপিৰ লগত প্ৰথমতে কৈছে আজি মই যাম পিছত অলপ দে যা যা তই যা কাৰ লগত বা পকাই এই আমাৰ অলপ মালকাই চা এক্সকিউজ মি অকণমান চোৱাচোন হয় মোক মাতিছে তোমাকে মাতিছোঁ পিছে তোমাৰ নামটো কি চালাৰ বেটাক নাচাগে মোৰ নাম পুষ্পা তোমাৰ নাম কি পিছে মোক ইয়াৰ প্ৰায় মানুহে জানেই প্ৰায় মই মানে এই মাৰ্কেটখনৰ মানে মোৰ দাদা আৰু মেইন মই ভাইক মোৰ নাম ভোলা হয় নেকি মই তোমাক এটা কথা ক'বলৈ খুজিছিলোঁ মানে ক'ব পাৰিম নেকি কোৱা কোৱা মই সদায় তোমাৰ হ'ব বিচাৰোঁ কিন্তু ভগৱানে জানো আমাক এই পথে আগবাঢ়িবলৈ দিব কি বকছে তই গিলে এই বইনের পুতক लगता है ये बौखला गया है তথাপিতো মই ভাবো যদি ধুমুহা আহে হাতে হাতে ধৰিম আৰু যদি বৰষুণ আহে একেলগে তিতিম আৰু যদি দুখ আহে একেলগে কান্দিম www.assamestatus.com একজাই এখন মস্ত মাৰিছি এই হ'ব তই জমেলি আই ফেলে আই উইল কাম বেক জান তোমালোকে কি কৈ আছা এইবিলাক হেল্ল' তোমাৰ নামটো পিছে মই গম পাই গ'লোঁ পুষ্পা অতি সুন্দৰ নাম তুমি মোক ভাল পাবা নেকি তুমি যদি মোক ভাল পোৱা মই তোমাক এযোৰ কিলিপ কিনি দিম মাৰ্কেটৰ পৰা মৰম দি মৰম ল'ম তোৰ বুকুতে পৰি ৰম তই মানবা নামান তই মোৰ মই তোৰে হ'ম তই নাচাব ক'লেও চাম ভাল নাপাব ক'লেও পাম তই পলাই কথাৰিবি তই য'তে যাওঁ পিছত যাম মৰমে টানিছে মোক ইফালে টানিছে মোক ফালে কিনো কৰিম ক মই মানে মাজে সময়ে ধুনীয়া ধুনীয়া গানো মাৰি দিওঁ আৰু কেনে হৈছে পিছে গানটো ভালে হৈছে দিয়া কিন্তু তোমালোকে মোৰ লগত এনেকৈ কিয় লাগি আছা এই নাই মানে এনে তোমাক মানে প্যাৰ কৰিবলৈ ইচ্ছা গৈছে কেলা একটা ভালকে ৰান্ধি বান্ধলে গেলা ভাই কি বিয়া কৈছে এনে ভাল হৈছে নে গানটো ধুনীয়া মজা একদম পিছে তুমি কি কোৱা হ'ব এবাৰ মোৰ পালা তই এটা থাক কি হ'ল হয় মই এই মাৰ্কেটখনৰ মানে মেনেজাৰ হয় মোৰ নাম পয়া মোক সকলোৱে মৰমতে পয়া বুলিয়ে মাতে তোমাৰ নামটো পুষ্পা গম পালোঁ আৰু চাহ খেলা মই গম পাইছোঁ তাই আনো মোকে ভাল পাব চাবিচোন বহিনীৰ পুতাক আহিলে আৰু তাই মোক ভাল পাব बेबी मेरा जब तक है जान मैं तुम्हें हमेशा प्यार देने की कोशिश करूँगा सिर्फ तुम मेरा हो जाओ हजारों में किसी को নাই মানে কেতিয়াবা কেতিয়াবা হৈ যায় কোৱা এতিয়া তুমি মোক ভাল পাবানে ভাল পোৱাৰ আগত এবাৰ তেজপুৰ মেণ্টেল হস্পিটেললৈ যাই আহা বাই বাই গুড বাই চি ইউ মোৰ বহুত শ্বপিং কৰিবলৈ আছে